দাদা কি কৈ আছে? কি কোৱাচোন তই দেখা নাই হে এখন কি এখন ইয়াত কি কৈ আছো এই মাটিখিনিত মই কোমাৰি থকা দেখা নাই হে তোৰ মাথাটো গৰম হ'ল নেকি নে সুধিব লাগে সুধিছ হে কি কৈ আছে বোলে তোৰ নিজৰ চকুকেইটা নাই নি তই মই কোমাৰি আছো হে বস্তু জুই চাই দাম হৈছে সেইবোৰ তহঁতৰ খবৰ নাই হে তিলৈ ঘূৰি ফুৰিবি একে মোবাইল ডাল লৈ ইজত কৰি হে ঘৰখনত বোলে খেতিখিনি কৰি খবৰ নাই ঐ বস্তু যি দাম ঘৰতে যদি খেতিখিনি কৰি নল লাই মূলা যদি নিদিওঁ হে কেনেকৈ চলিবি কথা ক'বলৈ কি কৈ আছে জহনি মৰাটো বলালি তই সটো চিঘাটো ঘৰত কাম কৰিব নোৱাৰ তিলৈ ঘূৰি ফুৰিবি ছোৱালীৰ লগত প্ৰীতি মাৰি ঘূৰিবি এই কোমাৰি থকা দেখা নাই সি আকৌ কৈছে বোলে কি কৈ আছে হে একে ঘাপে একদম মাথা চিঙি দিম সেই দিছপুৰ পাবগে একেবাৰে সেই দিছপুৰৰ মন্ত্ৰী আমোলা সেইকেইটা ওচৰত পাবগে হে গম পাই যাব মধ্যবিত্ত পৰিয়ালৰ এতিয়া পেটৰ টাউনত কি কষ্ট হৈছে নাজানো হে বস্তুৰ দাম আহিছে জুই চাই হে নিজে নকৰিলে নহয় এই মধ্যবিত্ত পৰিয়াল ক'ৰ পৰা চলিব হে সেই কৃষক বোৰে জানে কিমান কষ্ট কৰি চলি আছে তহঁতৰ নিচিনা ল'ৰাবোৰ তাতে ঘূৰি ফুৰিবি ক'ত ঘৰখনৰ সমস্যা দূৰ হ'ব চৰকাৰখনো খবৰ নাই হে অন্ততঃ চৰকাৰখনতো খবৰ থাকিব লাগে ইমান বস্তুৰ দাম বাঢ়িছে আৰু বস্তুৰ দাম বিধিও তই কৈ আছ আকৌ কি কৈ আছে বোলে ইয়াত মই কৰি থকা দেখা নাই এখন কুখন মাৰি দিম ডিঙিত ঘাপ মাৰি একদম বিস্ফোট পৰিবিকে মন্ত্ৰী মানে চব গম পাই যাব আচ্ছা মোৰ চবা তই যা